সিজ ইঞ্জিন এন্ড্ৰক টিভিএছ এন্ড্ৰক ফুল সিজ ইঞ্জিন কমপ্লিট হৈ গ'ল কামটো শুনা পাই আছে গাড়ী ৰেডি হৈ গ'ল ৰাতুল দা ঠিক কৰি দিল রাতুল দা কমপ্লিট হৈ গ'ল দেখাই দিওকচোন কানেক্টিং ৰডটো তেতিয়া পুৰা জাম হৈ গৈছিল না এইটো কানেক্টিং ৰড পুৰা জাম আছিল এতিয়া পুৰা ঠিক হৈ গ'ল ইয়াৰ মুখত যেনা মাৰ আছিল ব্লক হয় বৰিং কৰি আছে পুৰা নতুনৰ দৰে বনাই দিছে ও এইটো ফিটিং কৰি দিলে আপনি কানেক্টিং ৰডটো কানেক্টিং ৰড ফিটিং হৈ গ'ল ফিটিং কৰতে এইটো ক্ৰেংক হয় ক্ৰেংকটো বহাই দিলে এটা অলপ পিছত ৰেডি হৈ যাব লাহে লাহে ইঞ্জিনটো ন এইফালে অনেক গ্লাস লগাব তাৰপিছত সিজ ইঞ্জিনটো ঠিক হৈ গ'ল মানে আৰু না কি লাগি আছে ৰাতুল দা এইটো আঠা না বলে এইটো মানে প্লাষ্টিক কোড এইটো লগাৰ পিছত এইবিলাক লগাব এইটা প্লাষ্টিক আঠা একো প্ৰবলেম নহয় এইটো কি কয় গাস্কেট না कितनी लगेलो कितनी लगेलो तो सब ले जावा কালিৰ কেছ বহুত গুছি গৈছে কালি জুনি আগত একো তাৰে গাড়ী খুলি কালি গলো কালি কিন্তু ব্লকটো কোনটো হয় তো দেখা দিছে ব্লকটো উঠাই কেনে এইটো ব্লক সিজ ইঞ্জিনৰ ব্লক আহল এটা লগাই দিল কমপ্লিট হৈ যাব অলপ পিছত সাইলেন্সাৰটো ইয়াতে পৰি আছে এন্ড্ৰকৰ সাইলেন্সাৰ ফাইনালি ইঞ্জিনটো ফিটিং হৈ গ'ল না এটা কি লগাই আছে ইঞ্জিন কভাৰ হা দেৰি হ'লে আজি বুঢ়ী আহি গ'ল এই বুঢ়ী হা দেৰি হ'ল আজি বুঢ়ীৰ কাৰণে বিস্কুট আনিছিলোঁ বুঢ়ীয়ে নাখাল বুঢ়ীৰ বিস্কুটটো আছে ৰ'ব গম পাইছে না ইঞ্জিনটো ফিটিং হৈ গ'ল জাষ্ট এতিয়া ইঞ্জিন কভাৰ লাগি আছে ইমান দেৰি হ'ল ৰাতুল দা ইঞ্জিনটো কভাৰটো লাগি আছে না এতিয়া কংকনৰ বহুত টেনচন হৈ আছে গাড়ীটো মানে
পিছত মোবিলটো লাগিব না ৰাতুল দা মোবিল ঢালিব এতিয়া ৰাতুল দাই ব্ৰেণ্ডেড মোবিল TVS এন্ট্ৰকৰ সিজ ইঞ্জিন আছিলে ইঞ্জিন খুলি গোটেই কাম হৈ গ'ল এতিয়া বডি ফিটিং হৈ আছে কমপ্লিট হ'ব অলমষ্ট লাষ্ট এণ্ডিংলৈ চাই থাকক ভিডিঅ'টো সেইটো কাৰণে মোবিলটো সময়ত চেঞ্জ কৰা বহুত ইম্পৰ্টেণ্ট সময়ত চেঞ্জ নকৰাৰ কাৰণে গাড়ীৰ ইঞ্জিনটো চিজ হ'ল ফাইনেলি হৈ গ'ল না ৰাতুল দা সিজ ইঞ্জিন অ'কে হৈ গ'ল চাই লওক চাউণ্ড চাওক পুৰা সিজ আছিলে এইটো পুৰা সলভ হৈ গ'ল প্ৰব্লেম সলভ কৰি দিল ৰাতুল দাই পুৰা সিজ আছিল পুৰা সিজ ফুল সিজ ইঞ্জিন পুৰা খুলি ইয়াক পুৰা দিনটো লাগিল সময় কিন্তু গাড়ী কমপ্লিট ৰাতুল দাই পুৰা